বন্ধুসকল, আজিৰ খণ্ডটো আমি খানমিহলি বিষয়ৰ সমাহাৰেৰে বনাব খুজিছোঁ। গতিকে পলম নকৰি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ এই খানমিহলি খণ্ডত প্ৰথমটো প্ৰশ্ন হৈছে খালী ঠাই পূৰ কৰা। এটা জন্তুৰ সদায় দেশ থাকিব, ছাল, হৃদযন্ত্ৰ, কাণ, প্ৰাণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে প্ৰাণ। ২ নম্বৰ প্ৰশ্নটো হৈছে তলৰ অমিলটো বাছি উলিওৱা। ইঞ্জিন, চকা, ষ্টেয়াৰিং, ট্ৰাক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ট্ৰাক। ৩ নম্বৰ প্ৰশ্নটো হৈছে স্বৰাজোত্তৰ অসমৰ প্ৰথম বিধানসভা কিমান চনত গঠিত হৈছিল? 1953 চনত, 1954 চনত, 1952 চনত, 1955 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1952 চনত। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ ভূগৰ্ভত থকা প্ৰাকৃতিক গেছৰ পৰিমাণ কিমান? 24,000 নিযুত টন, 23,000 নিযুত টন, 25,000 নিযুত টন, 26,000 নিযুত টন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 23,000 নিযুত টন। ৫ নম্বৰ প্ৰশ্নটো হৈছে অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষা অৰ্থাৎ মেট্ৰিক পৰীক্ষা কিমান চনত অনুষ্ঠিত হৈছিল? 1857 চনত, 1858 চনত, 1957 চনত, 1882 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1858 চনত। ৬ নম্বৰ প্ৰশ্নটো হৈছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত? নলবাৰী, গুৱাহাটী, যোৰহাট, তেজপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। ৭ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? 34খন, 32খন, 33খন, 31খন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 33খন। ৮ নম্বৰ প্ৰশ্নটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে? 1990 চনত, 1991 চনত, 1975 চনত, 1985 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1985 চনত। ৯ নম্বৰ প্ৰশ্নটো হৈছে বিহুৱা ডেকাই বিহু মাৰোতে ব্যৱহাৰ কৰা চোলাটোৰ নাম কি? চাপকন, এঙা চোলা, মিৰ্জাই চোলা, মোগলাই চোলা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চাপকন। ১০ নম্বৰ প্ৰশ্নটো হৈছে সতী বেউলা ছবিখনে কিমান চনত মুক্তি লাভ কৰিছিল? 1948 চনত, 1945 চনত, 1954 চনত, 1950 চনত, 1944 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1954 চনত। 11 নম্বৰ প্ৰশ্নটো হৈছে মহিলা শাখাত ৰাষ্ট্ৰীয় চেম্পিয়ন অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া টেনিছ খেলুৱৈ কোন? মনালিছা বৰুৱা, হিমা দাস, সুশান দাস চৌধুৰী, কল্পনা চৌধুৰী। আৰু শুদ্ধ উত্তৰটো হৈছে সুশান দাস চৌধুৰী। 12 নম্বৰ প্ৰশ্নটো হৈছে কোনজন আহোম ৰজাক ভগনীয়া ৰজা আখ্যা দিয়া হৈছিল? চুখামফাক, চুকাফাক, চুহুংমুঙক, চুলিকফাক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুহুংমুঙক। 13 নম্বৰ প্ৰশ্নটো হৈছে বজালী মহকুমাক জিলা হিচাপে কোন চনত স্বীকৃতি দিয়া হৈছিল? 2018 চনত, 2017 চনত, 2020 চনত, 2016 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 2020 চনত। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ মুঠ জিলা হাস্পতাল কেইখন? 25খন, 23খন, 33খন, 32খন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 33খন। আজিৰ খণ্ডৰ শেষৰটো তথা 15 নম্বৰ প্ৰশ্নটো হৈছে 1ৰ পৰা 100 লৈ কিমানটা মৌলিক সংখ্যা আছে? 25টা, 20টা, 50টা, 27টা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 25টা। বন্ধুসকল, আজিৰ খণ্ডটোৰ প্ৰশ্ন হৈছে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক দ্য এমাজন অফ দ্য ইষ্ট বুলি কোৱা হয়? আপোনালোকে যদি উত্তৰটো জানে তেন্তে কমেণ্ট কৰি জনাব আৰু নাজানিলে অহাটো খণ্ডলৈ অপেক্ষা কৰক। আৰু যোৱাটো খণ্ডৰ প্ৰশ্নটোৰ উত্তৰ হৈছে অ মোৰ আপোনাৰ দেশ গীতটি অসম চৰকাৰে 2013 চনৰ 18 নৱেম্বৰত ৰাজ্যিক গীত ৰূপে ঘোষণা কৰিছিল। বন্ধুসকল, আজিৰ ভিডিঅ'ত ইমানেই। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু লগতে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কিয়নো ছাবস্ক্ৰাইব কৰাটো আপোনালোকৰ কাৰণে বিনামূলীয়া হয় যদিও আমাৰ কাৰণে বৰ মূল্যৱান। আৰু আপোনালোকৰ বহুমূলীয়া ছাবস্ক্ৰিপশ্যনটোৱে আমাক উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।